নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বিকাশ ৰেষ্টুৰেণ্ট ক্ৰিয়েশ্যনলৈ। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো বজাই দিব নাপাহৰিব। তো প্ৰথমতে আপোনালোকে আত্মনিৰ্ভৰ অসম যিটো আঁচনি আছে সেই আঁচনিৰ 5খন ডিষ্ট্ৰিক্টৰ ৰিঅ'পেন হৈছে। তো কোন কেইখন 5খন ডিষ্ট্ৰিক্ট ৰিঅ'পেন হৈছে এইটো ভিডিঅ'ত মই সবিশেষ দেখুৱাই দি আছোঁ। ইয়াতে আছে আত্মনিৰ্ভৰ অসম 2024 অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ 2.0 ৰিঅ'পেন 5 ডিষ্ট্ৰিক্ট। তো 5খন ডিষ্ট্ৰিক্টৰ কাৰণে ৰিঅ'পেন হৈছে, আপোনালোকে ইয়াতে চাব পাৰিব। তাৰপিছত কোন কেইখন 5খন ডিষ্ট্ৰিক্ট ইয়াতে ৰিঅ'পেন হৈছে ইয়াতে চাব পাৰিব যে ৰেজিষ্ট্ৰেশ্যন ফৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 ইজ অপেন ফৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট, কাছাৰ ডিষ্ট্ৰিক্ট, বিশ্বনাথ চাৰিআলি, নগাঁও, চিৰাং। আপোনালোকে এই 5খন ডিষ্ট্ৰিক্টৰ ভিতৰত যদি বিলং কৰে তেনেহ'লে আপোনালোকে এতিয়াও আত্মনিৰ্ভৰ অসম যিটো আঁচনি আছে সেইটো এপ্লাই কৰিব পাৰিব। কিবা কাৰণত যদি আপোনালোকে লাষ্ট ডেটত আপোনালোকে কৰিব পৰা নাই বা কিবা ৰেজিষ্ট্ৰেশ্যনৰ সময়তে কিবা যদি প্ৰব্লেম হৈছে, তো আপোনালোকে এতিয়াও সময় আছে, আপোনালোকে কৰিব পাৰিব। আৰু ইয়াতে ডিচেম্বৰৰ 9 তাৰিখলৈকে ৰেজিষ্ট্ৰেশ্যনটো হ'ব। 9 তাৰিখলৈকে আপোনালোকে লাষ্ট ডেট, আপোনালোকে এতিয়াও কৰিব পাৰিব। আৰু ডকুমেণ্ট কি ইয়াতে ডকুমেণ্ট কি প্ৰয়োজন আছে, ইয়াতে আইডেণ্টি প্ৰুফ ইয়াতে দি আছে। আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পাছপৰ্ট, ড্ৰাইভিং লাইচেন্স, আপোনালোকে যিকোনো আইডেণ্টি প্ৰুফ এখন থাকিব লাগিব। আৰু এড্ৰেছ প্ৰুফ, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পাছপৰ্ট, ড্ৰাইভিং লাইচেন্স। তাৰপিছত হৈছে প্ৰুফ অফ এডুকেশ্যন কোৱালিফিকেশ্যন। তো আপোনালোকে হায়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন প্লাছ আপোনালোকে মেট্ৰিক পাছৰ যিখন ডকুমেণ্ট এইখন লৈ যাই এপ্লাইটো কৰিব। তাৰপিছত ইয়াত আছে এমপ্লয় এক্সচেঞ্জ চাৰ্টিফিকেট ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। এমপ্লয় এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন মাষ্ট বি, এইখন নহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। আৰু ফাৰ্ষ্ট পেজ ফৰ দ্য এক্টিভ বেংক একাউণ্ট। তো আপোনালোকৰ বেংক একাউণ্ট প্ৰথম পেজখন লাগিব ইয়াতে, যিখন ৰানিং হৈ আছে। আৰু তাৰপিছত ইয়াতে আছে পান কাৰ্ডখন লাগিব। তাৰপিছত ইয়াতে দি আছে যে অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম, ক্লিক হিয়াৰ। তো আপোনালোকে ইয়াতে ক্লিক কৰিলে আপোনালোকে ৰিডাইৰেক্ট হৈ আপোনালোকে আত্মনিৰ্ভৰ অসম যিটো অফিচিয়েল ৱেবছাইট আছে ইয়াতে যাব পাৰিব। তাৰ পৰা আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব পাৰিব। আৰু ইয়াতে আছে অফিচিয়েল ৱেবছাইট, ইয়াতে ক্লিক কৰিলে আপোনালোকে অফিচিয়েল ৱেবছাইট ভিজিট কৰিব পাৰিব। তাৰপিছত হৈছে প্ৰজেক্ট টেম্পলেট। তো প্ৰজেক্ট টেম্পলেট এতিয়ালৈকে অহা নাই। যেতিয়া প্ৰজেক্ট টেম্পলেট বা প্ৰজেক্ট ছাবমিট সময় আহিব তেতিয়া মই আপোনালোকক ভিডিঅ' আগতীয়াকৈ দি দিম। তো এইটো আছিল সৰু এটা ইনফৰমেশ্যন। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।